আৰু ইয়াত খালি এটা কথা শুনি বেয়া লাগিল এই সিনেমাখনৰ এটা ডায়লগ আছে সেইটো মোৰ মনত এটা প্ৰশ্নবোধক চিন হিচাপে থাকি গ'ল হেল্ল' বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ এইটো মোৰ 2020ৰ প্ৰথম ভিডিঅ' কালি 2020ৰটো 4 দিন গ'লে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আশা কৰোঁ 2020 চনটো সকলোৰে বাবে ভাল হওক আৰু সকলোৱে মনৰ আশা যি সকলোৱে ভাবি থৈছে যি 2019 বৰ্ষত তেওঁলোকে সফল কৰিব নোৱাৰিলে সেই সকলো মনৰ আশা 2020ত সম্পূৰ্ণ হওক তাকে কামনা কৰিছোঁ আৰু আপোনালোকে মোক ছাপোৰ্ট কৰক যাতে মই বহুত ভাল কণ্টেণ্ট বহুত ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াই যাব পাৰোঁ আৰু সেইটোৱে তাকে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু আজি আমি গৈ আছোঁ আমি আমাৰ লগৰ দুটা আহি আছে আমি অকণমান ফুৰিম আৰু এনেই আৰু চিনেমা চামগৈ এখন ধুনীয়া চিনেমা চলি আছে আমাৰ অক্ষয় কুমাৰৰ গুড নিউজ চিনেমাখনৰ কনচেপ্ট ভাল গতিকে আমি চিনেমাখন চামগৈ আৰু চিনেমাখন চাই মই আপোনালোকক জনাম কেনেকুৱা হৈছে চিনেমাখন কি ধৰণে বনাইছে চিনেমাখন কি আছে গতিকে ব'লক ফাইনেলি পালোহি আইনক্স আৰু লগৰকেইটা ৰৈ আছে গতিকে ব'লক আমাৰ ৰৈ আছে মেইনকেইটা পুৰা Happy New Year! Happy New Year! Sekali আৰু বেলে মেইন আৰু মেইন মডেল কেনেকুৱা Hey, বঢ়িয়া ভাই এই বুঢ়া বাকী আমি আহিছোঁ গোটেইকেইটা চাবলৈ আপোনালোকে চাই থাকক সকলো কম গুড নিউজ মেইন অক্ষয় কুমাৰ মেইন পালোহি দেই जिंदगी हसमा 2 सिगरेट के पैसे से भाभी को ऐसी खत्म या इन्टारभेल লৈছে আমি অলপ ওলাই আহিছোঁ আৰু ভাল লাগিছে চাই গোটেই মানে কমেডি পুৰা আৰু এতিয়া আচল ষ্টৰিটো আৰম্ভ হ'ব গতিকে আপোনালোকে চাই থাকক মই ঘৰত গৈ সম্পূৰ্ণকৈ কৈ আছোঁ जोड़ी तेरी मेरी लगे बड़ी हाई फाई तूने किया जो इशारा मैंने कर दिया আজি গুড নিউজ চালোঁ মজা লাগিলে চাই আৰু কমেডি আৰম্ভ হৈ কমেডি শেষ হৈছে আৰু মাজত খালি অলপমান ইম'চনেল আছে কনচেপ্টটো মজা আপোনালোকো আহকহি আৰু চাওকহি আৰু অক্ষয় কুমাৰ মানে এক্টিং কি ক'ম মাইণ্ড ব্ল'য়িং পূৰা আপোনালোকে গতিকে আপোনালোক আহক আৰু নিউজখন চাওকহি আৰু এতিয়া মই ঘৰত গৈ ভালকৈ বুজাই ক'মগৈ কি হ'ল মানে কি আছে ইয়াৰ পিছত সূৰ্যবংশী আহি আছে 27 মাৰ্চত অক্ষয় কুমাৰ গতিকে সেইখনো চামহি আৰু আমি আছোঁ ইহঁত লগৰকেইটা আছে বিকাশ বাকী আজিলৈ ইমানে মই ঘৰত গৈ ভালকৈ ক'মগৈ উই আৰ আকিয়ান্স জয় অক্ষয় কুমাৰ পৃথিৱীৰ আটাইতকৈ টান কামসমূহৰ ভিতৰত অন্য এটা টান কাম হৈছে চিনেমা বনোৱা আৰু পৃথিৱীৰ আটাইতকৈ উজু কামবোৰৰ ভিতৰত অন্য এটা উজু কাম হৈছে সেই বনোৱা চিনেমাবোৰৰ ওপৰত কমেণ্ট কৰা আমি চিনেমাবোৰ চাওঁ চাই পেলাই আমি যি টি কমেণ্ট কৰি দিওঁ এইখন কপি চিনেমা এইখন বা ৰিমেক চিনেমা এইখন ফ্লপ চিনেমা আমি যি টি কমেণ্ট কৰি দিওঁ কিন্তু কমেণ্টটো কৰাৰ আগত আমি এবাৰ ভাবি নাচাওঁ যে সেই চিনেমাখন বনোৱাৰত পৰিচালকজন প্ৰযোজকজন বা সেই টিমটো কিমান কষ্ট জড়িত হৈ আছে সেই চিনেমাখনৰ লগত তেওঁলোকৰ কিমান কষ্ট কিমান সাধনা কিমান ত্যাগ জড়িত হৈ আছে গতিকে আমি যি টি কমেণ্ট কৰাটো উচিত নহয় আৰু চাওক মই চিনেমা ৰিভিউ দিব পৰা যোগ্য নহয় কিন্তু মই গুড নিউজ চিনেমাখন চাই যি বুজিলোঁ যি শিকিলোঁ যি দেখিলোঁ সেই সম্পৰ্কে আজি মই আপোনালোকৰ আগত ব্যক্ত কৰিম গতিকে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ অলৰেডি আৰম্ভ কৰিলে আপোনালোকে আগৰখিনি দেখিলে আৰু এইখিনি মই কেইটামান কথা কৈ দিওঁ যে ইয়াৰ আগৰ যিখিনি ভিডিঅ' ক্লিপছ আছিলে ব্লগ টাইপৰ সেই ভিডিঅ' ক্লিপছখিনি মই পৰহি লোৱা অৰ্থাৎ মই 5 তাৰিখে লোৱা আৰু ইয়াৰ পিছৰখিনি আজি মই দিনত এতিয়া শ্বুট কৰি পেলাই মই ৰাতিলৈ আপলোড কৰিম আচলতে মোৰ এটা অসুবিধা হ'ল সেইবাবে মই এদিন ৰৈ দিবলগীয়া হ'ল গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু এতিয়া ভিডিঅ'টো আপোনালোকে কণ্টিনিউ চাই যাওক শেষলৈকে তেতিয়াহে আচলতে আপোনালোকে কথাটো বুজি পাব बस एक बार ये बच्चा रखने का फैसला करने से पहले उस बेवकूफ की शक्ल याद कर 12 साल के बच्चे वाला IQ लेवल है हेलो जी गुड নিউজ সেইসকল দৰ্শকৰ বাবে যিয়ে বহু দিনৰ মূৰত এখন ভাল কমেডি চিনেমা চাবলৈ অপেক্ষা কৰি আছিল গুড নিউজ সেইসকল অক্ষয় কুমাৰ অনুৰাগীৰ বাবে যিয়ে অক্ষয় কুমাৰক এটা নতুন চৰিত্ৰত দেখা পোৱাৰ ইচ্ছা কৰিছিল গুড নিউজ
গুড নিউজ সেইসকল দৰ্শকৰ বাবে যিয়ে হাউচফুল 4 চোৱাৰ পাছত ভাবিছিল যে ইয়াৰ পাছত নেক্সট অক্ষয় কুমাৰ যিখন কমেডি চিনেমা আহিব সেই চিনেমাখন চাবলৈ যাওঁতে তেওঁলোকৰ নিজৰ ব্ৰেইনটো ঘৰত থৈ যাব আমাৰ ভাৰতৰ সমাজ ব্যৱস্থাত সংস্কাৰ নামত এটা মস্ত টুপি পিন্ধাই থৈছে আজিৰ যুগতো আমাৰ ভাৰতৰ সমাজ ব্যৱস্থাত সেক্স প্ৰেগনেন্ট আজি শব্দ শুনিলে মানুহে লাজ কৰে মানুহে মুখ কুচায় আৰে মুখ কুচাবলগীয়া কথা কি হ'ল ইয়াৰ বাবেতো এই পৃথিৱীত জীৱ জগতৰ সৃষ্টি হৈছে আৰু ইয়াৰ ফলতেতো মানুহ আৰু অন্যান্য জীৱ জন্তুৰ সৃষ্টি হৈছে এই চিনেমাখনৰ মেছেজটো হৈছে যে সময় আগুৱাই গৈছে আপুনিও আগুৱাই যাওক আৰু অন্যকো আগুৱাই যাবলৈ সুযোগ দিয়ক এই চিনেমাখন চাবলৈ যাওঁতে আপোনালোকে দুটা কথা আগতে বুজি ল'ব লাগিব প্ৰথম কথাটো হৈছে এই চিনেমাখনৰ যিটো সাবজেক্ট যিটো বিষয় সেইটো যথেষ্ট সেনসিটিভ আৰু ইয়াৰ ডাইৰেক্ট কানেকশ্যন সেক্স এডুকেশ্যনৰ সৈতে আৰু এই চিনেমাখনত এনেকুৱা কিছুমান ডায়লগ আছে এনেকুৱা কিছুমান দৃশ্য আছে যিবোৰ দৃশ্য যথেষ্ট ফ্ৰেংক আৰু ইয়াত সেক্সৰ দৰে বিষয় মুকলিভাৱে ইয়াত মানে দাঙি ধৰা হৈছে যদি আপুনি নিজকে এজন সংস্কাৰী মানুহ বুলি ভাবে তেতিয়াহ'লে আপুনি এই চিনেমাখন নাচাব আৰু যদি আপুনি নিজৰ চিন্তাধাৰাক অলপ উন্নত কৰিব বিচাৰে মই ভাবোঁ এনেকুৱা এখন চিনেমা আপুনি মিছ নকৰে আৰু দ্বিতীয়টো কথা হৈছে এই চিনেমাখন অক্ষয় কুমাৰ বাকী নৰ্মেল চিনেমাবোৰতকৈ সম্পূৰ্ণ বেলেগ ইয়াত আপুনি কোনো দেশভক্তি দেখা নাপাব কোনো একশ্যন চিনছ দেখা নাপাব এটা কথা চাওক এই চিনেমাখন বলিউডক যিমান প্ৰয়োজন তাতকৈ বেছি প্ৰয়োজন আমাৰ সমাজত চিকিৎসা বিজ্ঞানৰ এটা প্ৰযুক্তি IVF ইন ভিট্ৰ' ফাৰ্টিলাইজেশ্যন যাৰ ওপৰত নিৰ্ভৰ কৰি এই চিনেমাখন নিৰ্মাণ কৰা হৈছে এই প্ৰযুক্তিটো হৈছে যে বহুতো দম্পতি সন্তান জন্ম দিব নোৱাৰে কিন্তু সেই দম্পতিসকলে এই প্ৰযুক্তিৰ সহায়ত সন্তান লাভ কৰিব পাৰে এই চিনেমাখনৰ কাহিনী দুহাল দম্পতিৰ ওপৰত নিৰ্ভৰ কৰি লিখা হৈছে আৰু এই দুইটা দম্পতিয়ে নামৰ পাছৰ উপাধি একেই বাত্ৰা ইয়াৰ এহাল দম্পতি হৈছে তেওঁলোক যথেষ্ট আধুনিক তেওঁলোকে নিজৰ খুচিমতে নিজৰ জীৱন নিৰ্বাহ কৰি ভাল পায় এনে কিছুমান মানুহ এনেকুৱা আমাৰ সমাজত থাকে নহয় তেওঁলোকে বহুত ৰংচঙীয়াকৈ থাকি ভাল পায় কিন্তু তেওঁলোকে অন্যক হাঁহিও ভাল পায় দেই তেওঁলোকে অন্যক ৰিটিকিং কৰে অন্যক ইনচাল্ট কৰে আৰু তেওঁলোকৰ জীৱনত মৰম ভাল পোৱা আছে নে নাজানো কিন্তু তেওঁলোকে নিজৰ টকাৰে নিজৰ পাৱাৰে তেওঁলোকে নিজৰ জীৱনটো চলাই নিবলৈ ভাল পায় तो मुझे ये बताओ इसका नाम भोला राम क्यों रखा? क्या है कि नाना जी का नाम राम था और ये होली के दिन पैदा हुआ तो उन्होंने इसका नाम भोला राम रख दिया। अच्छा हुआ जी लोहड़ी के दिन पैदा नहीं हुआ नहीं तो इसका नाम तो আৰু ইহাল দম্পতি হৈছে মানিকা বাত্ৰা আৰু হানি বাত্ৰা এইহাল দম্পতি বাকী হাল দম্পতিতকৈ সম্পূৰ্ণ বেলেগ এওঁলোকে জীৱনৰ প্ৰতিটো মুহূৰ্ত আনন্দৰে জীয়াই থাকিব বিচাৰে এওঁলোক ৰংচঙীয়া পৃথিৱীখনৰ পৰা সম্পূৰ্ণ দূৰত থাকে এওঁলোকে কোনো আচাৰ নীতিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোক জীয়াই থাকিব নিবিচাৰে আৰু তেওঁলোক সেইসকল মানুহৰ ভিতৰত পৰে যিয়ে জীৱনৰ আটাইতকৈ গভীৰ সমস্যা সময়তো এওঁলোকে এনেকুৱা কিছুমান ধেমেলীয়া কথা বাছি উলিয়ায় যিয়ে সন্মুখত থকা শত্ৰুজনকো হহুৱাই হাৰ মানি যাবলৈ বাধ্য কৰায় बच्चा हो गया 12 दिनों में बच्चा कर दिया कमाल कर दिया मैडम जी हमारा नहीं हुआ है किसी और की डिलीवरी होती देखी मैंने हेलो আৰু 5-6 বছৰ ধৰি এই দুইটা দম্পতিয়ে কোনো সন্তান জন্ম হোৱা নাই আৰু কাহিনীটো আৰম্ভ হয় তেতিয়া যেতিয়া এই দুইটা দম্পতি যায় একেজন ডাক্তৰৰ ওচৰলৈকে অক্ষয় কুমাৰ কৰীনা কাপুৰ উপাধিও একে বাত্ৰা আৰু লগতে দিলজিৎ দোসান আৰু কিয়াৰা আদৱানীও উপাধি হৈছে একে বাত্ৰা আৰু এই কনফিউজনৰ বাবে দুইজনৰে স্পাম মিক্স হয় আৰু লগে লগে এই কাহিনীটো আৰম্ভ হয় আৰু ইয়াৰ পাছত যিবোৰ দৃশ্য আহে যিবোৰ কমেডি চিন আহে আৰু সেই কমেডি চিনবোৰ যদি আপুনি চাই আপুনি হাঁহি আপোনাৰ পেট বিষাই যাব এই চিনেমাখনৰ আটাইতকৈ শক্তিশালী দিশটো হৈছে ইয়াৰ কাহিনীটো ইয়াত কোনো এটা দুখীয়া ল'ৰা এজনী চহকী ছোৱালী প্ৰেমত পৰা আপুনি দেখা নাপাব নাইবা ইয়াত কোনো ভিলেইনে কোনো হিৰোইনক উঠাই লৈ গ'ল আৰু হিৰোই তাৰ পাছে পাছে দৌৰি ফাইট কৰিবলৈ গৈছে এনেকুৱা কোনো দেখা নাপাব আৰু এই চিনেমাখনৰ অভিনয়ৰ কথা যদি ক'বলৈ যাওঁ সকলোৰে অভিনয় সুন্দৰ হৈছে আৰু অক্ষয় কুমাৰ তেওঁকতো মই সৰুৰে পৰা তেওঁৰ অভিনয় বহুত ভাল পাওঁ আৰু তেওঁ যে এজন ভাৰ্চেটাইল এক্টৰ তেওঁ এই কথাও এই চিনেমাখনৰ জৰিয়তে প্ৰমাণ কৰি দিলে ফিট এ বছ আৰু লগতে কৰীনা কাপুৰ তেওঁ চৰিত্ৰটো এনেকুৱা ধুনীয়াকৈ ফুটাই তুলিছে যে এগৰাকী মহিলা মাতৃ হ'বলৈ যোৱাটো মানে কিমান শাৰীৰিক আৰু মানসিকভাৱে কিমান প্ৰত্যাহ্বানমূলক সেইটো তেওঁ যথেষ্ট সুন্দৰভাৱে ফুটাই তুলিছে আৰু লগতে দিলজিৎ আৰু কিয়াৰা আৰু লগতে আমাৰ অসমৰ গৌৰৱ আদিল হুছেইন ছাৰ তেওঁ আছে গতিকে সকলো অভিনয় খুব সুন্দৰ হৈছে এই চিনেমাখনত সেইবোৰ সকলো আছে যিবোৰ এখন ভাল চিনেমাত থাকে লগতে এই চিনেমাখনৰ কিছুমান কেমেৰা এংগলে চিনেমাখনৰ অধিক মনোগ্ৰাহী কৰি তুলিছে আৰু লগতে আৰ্ট ডাইৰেকশ্যনৰ কথাটো ক'বই লাগিব বিদেশত কোনো শ্বুটিং নলোৱাকৈ মুম্বাই এটা ফ্লেটক বেকগ্ৰাউণ্ড হিচাপে লৈ ইমান ধুনীয়াকৈ কেপচাৰ কৰিছে ন মা কছম মাইণ্ড ব্লয়িং আৰু লগতে চিনেমাখনৰ কমেডি আছে ইমোশ্যন আছে অৰ্থাৎ মানে চিনেমাখন কমেডি আৰম্ভ হৈ কমেডিয়ে শেষ হৈছে কিন্তু মাজত অলপ ইমোশ্যন আছে যিটো আপুনি কমেডি সময়ত আপুনি হাঁহি আপোনাৰ পেট বিষাই যাব কিন্তু ঠিক সেইদৰে আপুনি যিবোৰ ইমোশ্যনেল দৃশ্য সেই দৃশ্যসমূহত কিন্তু আপোনাৰ চকু পানী অট'মেটিক ওলাই আহিব আপুনি মানে ৰখাব নোৱাৰে গতিকে এখন চিনেমা ফুল এণ্টাৰটেইনিং চিনেমা আৰু লগতে এই চিনেমাখনৰ মিউজিকটো অলৰেডি পপুলাৰ হৈছে চদা খাৰ যিটো গান আছিল সেইটোতো পপুলাৰ হৈছে লগতে ইয়াৰ যিটো ৰিমিক্স ভাৰ্চন সেইটো এই চিনেমাখনত
শুনিবলৈ পাব কিন্তু ইয়াৰ যিটো চিটুৱেশ্যন অৰ্থাৎ আপোনালোকে ইউটিউবত যিটো ইয়াৰ চিটুৱেশ্যনো দেখিবলৈ পাইছে এনেকুৱা ধৰক বিয়াৰ এইটো যিটো ভিডিঅ' দেখিবলৈ পাইছে কিন্তু সেই ভিডিঅ'টো কিন্তু এই চিনেমাখনত আপোনালোকে দেখা নাপাব এই চিনেমাখনত অৰ্থাৎ যিটো হেৰিয়ত চিনেমাখন চলি গৈ আছে তেনেকৈ মানে গানটো দেখিবলৈ পাব আৰু লগতে যিটো আছে দিলা দে ঘৰ চণ্ডীগড় মে এই গানটো একেবাৰে শেষত আহে আৰু এই বাকীবোৰ গান ঠিক ঠাক চিনেমাখন ছেকেণ্ড হাফৰ পিছত অলপ ইমোচনেল হৈ যায় অৰ্থাৎ প্ৰথমতে কমেডি আৰম্ভ হৈছিল কিন্তু এই কমেডি মানে আপুনি কমেডি পাৰ্টটো যেতিয়া প্ৰথমবাৰ চাব নহয় প্ৰথমবাৰ চাওঁতে আপুনি এনেকুৱা লাগিব ইয়াৰ পাছত যদি কমেডি ওলালেহেঁতেন কিন্তু যিহেতু এখন ইমোচনেল ড্ৰামা ফিল্ম হয় সেইবাবে ইয়াত এটা সুন্দৰ মেছেজ আছে সেইবাবে এখন মানে ইয়াৰ কমেডি পাছত ইমোচনেল হোৱাৰ পিছত আকৌ যেতিয়া লাষ্টত এদাই হ'ব হয় তেতিয়া আকৌ কমেডি হয় মানে সেইকণ কমেডিটো আপুনি ক'বই নালাগে মই কৈছোঁ নহয় এনেকুৱা মানে এই চিনেমাখন আপোনাক ব'ৰেই নকৰিব গতিকে এখন সুন্দৰ চিনেমা এখন পূৰা এণ্টাৰটেইনিং চিনেমা চব আছে মিউজিক আছে মানে কমেডি আছে ইমোচনেল আছে আপুনি যিদৰে কমেডিত পেটত ধৰি হাঁহিব ঠিক সেইদৰে আপুনি ইমোচনেল সময়তো অলপ কান্দিবও লাগিব চকু পানী অট'মেটিক ওলাই আহিব আপুনি গমেই নাপাব ঠিক সেইদৰে এখন বহুত সুন্দৰ চিনেমা মানে সুন্দৰ মেছেজ আছে মই ক'লোৱেই মানুহৰ যিটো আমাৰ সমাজত মানে আৰু যদি চিনেমাখনৰ দুৰ্বলতাৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে ইয়াত অলপ কণ্টিনিউটি প্ৰব্লেম আছে অলপ বাৰৰ যিটো দৃশ্য সেইটো আপোনালোকে নিজে চাই ল'ব আৰু ইয়াত খালি এটা কথা শুনি বেয়া লাগিল এই চিনেমাখনৰ এটা ডায়লগ আছে আপোনাক খুন হতাই অৰ্থাৎ এই কথাটো শুনি অলপ বেয়া লাগিল কাৰণ যিসকল দম্পতি কোনো সন্তান জন্ম নহয় তেওঁলোকে এই আধুনিক পদ্ধতি অৰ্থাৎ যিটো ক'লো IVF তেওঁলোকে এই পদ্ধতিটোৰ জৰিয়তে সন্তান জন্ম দিব পাৰিব কিন্তু যদি সকলোৰে মনত এনেকুৱা এটা চিন্তা থাকে যে আপোনাক খুনি হতাই তেনেহ'লে অনাথ আশ্ৰমত যিসকল শিশু থাকে তেওঁলোকক কোনে এডপ্ট কৰিব অৰ্থাৎ তেওঁলোক কেনেকৈ থাকিব তেওঁলোকক কোনে তুলি ল'ব অৰ্থাৎ এইটো মোৰ মনত এটা প্ৰশ্নবোধক চিন হিচাপে থাকি গ'ল বাকী গানকেইটাতো ক'বই নালাগে গানকেইটা পূৰা ছুপাৰহিট হৈছে যিটো চৌদা খাৰা খাৰা ইয়াত এটা সেই গানটো বেলেগ ধৰণে দেখুওৱা গৈছে অৰ্থাৎ ইউটিউবত আপুনি যিটো গান পাইছিলে সেইটো ইয়াত দেখিবলৈ নাপায় ইয়াত মানে চিনেমেটিক অৰ্থাৎ চিনেমা কাহিনীৰ লগত খাপ খুৱাই এইখন চিনেমাখনত এটা সুন্দৰ মেছেজ আছে গতিকে যিসকলে চোৱা নাই সকলোৱে চাওক গৈ চিনেমাখন মই কৈছোঁ আপোনালোকৰ ব'ৰ নহ'ব মই কৈছোঁ নহয় এই 2.5 ঘণ্টা বা 2 ঘণ্টা আপোনালোকে এই চিনেমাখন চাই থৈ কেনেকৈ পাৰ হৈ গ'ল আপোনালোকে গমেই নাপাব গতিকে বাকী সকলো ক'লোৱে আপোনালোকে যদি যিসকলে চিনেমাখন চোৱাগৈ নাই সোনকালে চাওক গৈ গুড নিউজ আৰু আজিলৈ ইমানেই যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰক আৰু তলত কমেণ্ট কৰি জনাওক কেনেকুৱা পালে আৰু যিসকলে চালে কেনেকুৱা পালে চিনেমাখন চাই মোক তলত কমেণ্ট কৰি জনাওক আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক যদি আগলৈ এনেকুৱা ভিডিঅ' চাই দিব বিচাৰে মই ব্লগো আনি থাকোঁ আৰু এনেকুৱা ধৰণৰ কিছুমান মই ভিডিঅ' আনি থাকোঁ বাকী মোৰ ব্লগ অনাহে বেছি হৈছে এনেকুৱা মই ভিডিঅ' প্ৰায় ইমান অনাই নাই আৰু যদি আপোনালোকে চাই থাকিব বিচাৰে তেতিয়াহ'লে তলত কমেণ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক তলত সেই বেল আইকনটো ক্লিক কৰি দিয়ক যাতে মই ইয়াৰ পিছত যদি নেক্সট ভিডিঅ' কিবা দিওঁ তেতিয়াহ'লে আপোনালোকে নটিফিকেশ্যন পায় বাকী আজিলৈ ইমানেই অ'কে টাটা বাই Oh mother of life, oh father of the universe. डॉक्टर साहब ये मंदिर नहीं है बच्चा निकालिए यार क्या कर रहे हैं आप